এটা ভাল খবৰ ঘৰতে কৰিব পাৰিব এতিয়া আধাৰ কাৰ্ডৰ কাম ডাকুৱালে এতিয়া ঘৰতে আহি কৰি দিব আপোনাৰ আধাৰ কাৰ্ডৰ বাকি থকা কামখিনি হয় ঠিকই শুনিছে আধাৰ কাৰ্ডৰ সৈতে এতিয়া আপুনি মোবাইল নম্বৰ আপডেট কৰা নাই নেকি যদিহে কৰা নাই তেন্তে এতিয়া ঘৰতে কৰিব পাৰিব মোবাইল নম্বৰ আপডেট ঘৰে ঘৰে গৈ ডাকুৱালে কৰি দিব আপোনাৰ মোবাইল নম্বৰ আপডেট মোবাইল নম্বৰ আপডেট কৰিবলৈ এতিয়াৰ পৰা যাব নালাগে আপুনি আধাৰ কেন্দ্ৰলৈ কিয়নো UIDAI আৰু IPB বিৰ মাজত এতিয়া সম্পূৰ্ণ হল চুক্তি যাৰ জৰিয়তে এতিয়া ঘৰে ঘৰে এতিয়া আপুনি ডাকুৱালে আধাৰ কাৰ্ড থকা সকলৰ মোবাইল নম্বৰ আপডেট কৰি দিব মছজিদৰ ইমাম আব্দুল্লাহ ধৰ্ষণ কৰিলে 6 বছৰীয়া এটি শিশুক বৰ্তমান চিকিৎসাধীন হৈ আছে শিশুটি ৰাজ্যত এতিয়া তীব্ৰ গতিত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা মৰিগাঁৱৰ শিশু ধৰ্ষণ কাণ্ড মাৰ নেযাওঁতেই পুনৰ লংকাত সংঘটিত হয় আনেক জঘন্য ধৰ্ষণ কাণ্ড এইবাৰ এজন পাখানৰ কামনাৰ বলি হ'ল এটি 6 বছৰীয়া শিশু লংকা উদালিত সংঘটিত হৈছে এই জঘন্য ধৰ্ষণ কাণ্ড জানিব পৰা মতে মছজিদৰ ইমামে ধৰ্ষণ কৰে 6 বছৰীয়া এটি শিশুক শুকুৰবাৰে অৰ্থাৎ 23 জুলাই দিনৰ ভাগত সংঘটিত হয় এই ধৰ্ষণ কাণ্ড শিশুটিৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ মছজিদৰ ইমামে ধৰ্ষণ কৰিলে 6 বছৰীয়া এটি শিশুক জানিব পৰা মতে শিশুটিৰ মাতৃ এৰাল দিয়া ছাগলী আনিব যোৱাৰ সময়তে শিশুটিক অকলশৰীয়া অৱস্থাত পাই ইমামে সংঘটিত কৰিলে উক্ত জঘন্য কাণ্ড উল্লেখ্য যে পূব উদালি মছজিদৰ ইমাম আছিল লম্পট ইমামজনৰ নাম আছিল আব্দুল সামাদ এই বুলি জানিব পৰা গৈছে লংকা উদালি থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী শিশুটিৰ পৰিয়ালৰ লোকে বৰ্তমান ধৰ্ষিত শিশুটি চিকিৎসাধীন হৈ আছে লগতে লম্পট ইমামজনক লংকা উদালি আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত কৰিছে মুখ্যমন্ত্ৰীৰ ইংগিত 15 আগষ্টলৈ এতিয়া ৰাজ্যত বন্ধ থাকিব আন্তঃজিলা যাতায়াত ৰাজ্যত কৰোনাৰ পৰিৱেশ কিছু উন্নত হৈছে যদিও আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত এতিয়াও অব্যাহত আছে নিষেধাজ্ঞা পৰিস্থিতি উন্নত হলে 15 আগষ্টৰ পিছতহে খোলা হ'ব আন্তঃজিলা যাতায়াত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীগৰাকীয়ে কয় কোভিড পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও আন্তঃজিলা যাতায়াত এতিয়া খোলা সম্ভৱ নহয় মই নাভাবো যে বৰ্তমান পৰিস্থিতিত 15 আগষ্টৰ পূৰ্বে আন্তঃজিলা যাতায়াত খুলিব পাৰিব কিন্তু আমি কিছু শিথিলতা দিব পাৰিম যিসকল লোকৰ আন্তঃজিলা যাতায়াত কৰিব লগা আছে তেওঁলোকক 15 আগষ্টৰ পাছত সপ্তাহটোৰ এদিন বা দুদিন যাতায়াতৰ বাবে শিথিল কৰি দিয়া হ'ব পৰৱৰ্তী সময়ত সপ্তাহটোত 3 দিন বা 4 দিন খুলি দিয়া হ'ব পৰ্যায়ক্ৰমে এনেদৰে আন্তঃজিলা যাতায়াত খোলা হ'ব এইবাৰ যথেষ্ট শিথিলতা অনা হৈছে কিন্তু সান্ধ্য আইন থকা জিলাকেইখনত আমাৰ চেষ্টা হ'ব অহা সোমবাৰৰ পৰা সান্ধ্য আইন প্ৰত্যাহাৰ কৰা ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰী মুখলৈ এতিয়া হাঁহি দুৰ্গা পূজাৰ পূৰ্বে বেচিক চেলাৰী 21,000 লৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে লেবাৰ কোডৰ নিয়ম অনুসৰি 1 অক্টোবৰৰ পৰা কৰ্মচাৰীৰ বেচিক চেলাৰী 15,000 পৰা বাঢ়ি 21,000 হোৱাৰ সম্ভাৱনা আছে এতিয়া কোটি কোটি কৰ্মচাৰীৰ বাবে মোদী চৰকাৰে বিশেষ ঘোষণা কৰাৰ দিশে আগবাঢ়িছে কিয়নো জানিব পৰা মতে 1 অক্টোবৰৰ পৰা কেন্দ্ৰৰ মোদী চৰকাৰে লেবাৰ কোডৰ নিয়ম কাৰ্য ক্ষেত্ৰত ৰূপায়ণ কৰিব পাৰে বিভিন্ন ৰিপৰ্টছ মতে চৰকাৰে 1 জুলাইৰ পৰা লেবাৰ কোডৰ নিয়ম আৰম্ভ কৰাৰ কথা আছিল কিন্তু ৰাজ্য চৰকাৰসমূহ প্ৰস্তুত নোহোৱাৰ বাবে এতিয়া 1 অক্টোবৰৰ পৰা কাৰ্যক্ষেত্ৰত ৰূপায়ণ হোৱাৰ সম্ভাৱনা আছে লেবাৰ কোডৰ নিয়ম অনুসৰি 1 অক্টোবৰৰ পৰা কৰ্মচাৰীৰ বেচিক চেলাৰী 15,000 পৰা বাঢ়ি 21,000 হোৱাৰ সম্ভাৱনা আছে দৰাচলতে লেবাৰ কোডৰ নিয়মক লৈ এতিয়া লেবাৰ ইউনিয়নে দাবী কৰি আছিল যে কৰ্মচাৰীৰ ন্যূনতম বেচিক চেলাৰী 15,000 পৰা বঢ়াই 21,000 টকা কৰিব লাগে যদি এয়া কাৰ্যক্ষেত্ৰত ৰূপায়িত হয় তেন্তে দৰমহা বাঢ়িব কৰ্মচাৰী নতুন ড্ৰাফ্ট ৰুলছ অনুসৰি মূল বেতন সৰ্বমুঠ বেতনৰ 50% বা তাতকৈ অধিক হ'ব লাগে বেচিক চেলাৰী বঢ়াৰ লগে লগে গ্ৰেচুইটি আৰু PFৰ বাবে কৰ্তন কৰিবলগীয়া টকাৰ পৰিমাণ বাঢ়ি যাব কাৰণ ইয়াৰ টকাৰ অনুপাত বেচিক চেলাৰী হিচাপত হয় যদি এনে হয় তেন্তে আপুনি হাতত পাবলগীয়া টকাৰ পৰিমাণ কমি যাব কিন্তু ৰিটায়াৰমেণ্টৰ পিছত লাভ কৰিবলগীয়া গ্ৰেচুইটি আৰু PFৰ টকাৰ পৰিমাণ বাঢ়ি যাব বিজেপিৰ ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে গোচৰ বাৰম্বাৰ কোভিড প্ৰটকল ভংগৰ অভিযোগ ৰূপজ্যোতিৰ উদ্যোগত মৰিয়নীত দুখন বিশাল ৰাজহুৱা সভা আয়োজন কৰাৰ পিছতে আচাৰ মৰিয়নী শাখাই ৰূপজ্যোতি কুৰ্মীৰ কোভিড প্ৰটকল ভংগৰ বিৰুদ্ধে মৰিয়নী থানাত গোচৰ ৰুজু কৰে
যোৰহাট জিলাত কোভিড সংক্ৰমণ বৃদ্ধি পাই থকাৰ বাবে চৰকাৰে জিলাখনক সম্পূৰ্ণ কণ্টেইনমেণ্ট জন কৰি ৰখা সময়তে এতিয়া মৰিয়নিৰ প্ৰাক্তন বিধায়ক তথা বিজেপিৰ ৰূপজ্যোতি কৰ্মীয়ে বাৰে বাৰে কোভিড প্ৰটকল ভংগ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। ৰূপজ্যোতি কৰ্মীৰ উদ্যোগত মৰিয়নিত দুখন বিশাল ৰাজহুৱা সভা আয়োজন হোৱা স্বত্তেও চকুমদা কলিৰ ভাও লৈ আহিছে এতিয়া যোৰহাট জিলা প্ৰশাসনে। এই বিষয়ত আজি বিধায়কগৰাকীৰ বিৰুদ্ধে আটছাই মৰিয়নি আৰক্ষী থানাত বাৰে বাৰে কোভিড প্ৰটকল ভংগ কৰাৰ অভিযোগ উত্থাপন কৰি এখন এজাহাৰ দাখিল কৰে। এজাহাৰ দাখিল কৰাৰ পিছতে আটছাৰ মৰিয়নি শাখাই আজি মূল্য বৃদ্ধিৰ লগতে ৰূপজ্যোতি কৰ্মীৰ কোভিড প্ৰটকল ভংগৰ বিৰুদ্ধে মৰিয়নিৰ থানা তিনিআলিত হাতে হাতে প্লে কাৰ্ড লৈ মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। এতিয়া প্ৰশ্ন হৈছে ৰূপজ্যোতিৰ বিৰুদ্ধে আৰক্ষীয়ে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া এতিয়া লক্ষণীয় হ'ব। নৱম-দশম শ্ৰেণীৰ পৰীক্ষা বিদ্যালয়সমূহলৈ এতিয়া শিক্ষা বিভাগৰ প্ৰধান সচিবৰ নিৰ্দেশনা। ৰাজ্যৰ বিদ্যালয়সমূহলৈ এতিয়া শিক্ষা বিভাগৰ প্ৰধান সচিবৰ নিৰ্দেশ। সকলো বিদ্যালয়কে বছৰেকীয়া বাছনি পৰীক্ষাৰ লগতে ইউনিট টেষ্ট সময়মতে অনুষ্ঠিত কৰাৰ নিৰ্দেশ। সময়ত অনুষ্ঠিত কৰিব লাগিব নৱম-দশম শ্ৰেণীৰ আভ্যন্তৰীণ পৰীক্ষা। পৰীক্ষা অনুষ্ঠিত নকৰা বিদ্যালয়ৰ বাতিল হ'ব এতিয়া স্বীকৃতি। তদুপৰি পৰীক্ষা অনুষ্ঠিত নকৰিলে শিক্ষকে নাপাব দৰমহা। নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ পৰীক্ষাৰ সন্দৰ্ভত ইতিমধ্যে কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কেবিনেটে গঠন কৰিছে এক বিশেষ আভ্যন্তৰীণ মূল্যায়ন কমিটি। নৱম শ্ৰেণীৰ এটা ইউনিট টেষ্ট পৰীক্ষাৰ পাছত অনুষ্ঠিত হ'ব ছমহীয়া পৰীক্ষা। আন এটা ইউনিট টেষ্ট পৰীক্ষাৰ পাছত হ'ব বছৰেকীয়া পৰীক্ষা। নৱম শ্ৰেণীৰ বাবে এতিয়া থাকিব প্ৰি বৰ্ড পৰীক্ষা। নৱম শ্ৰেণীৰ ইউনিট টেষ্টৰ বাবে জিলা পৰীক্ষা কমিটিয়ে আৰু প্ৰি বৰ্ড ছমহীয়া আৰু বছৰেকীয়া পৰীক্ষাৰ প্ৰশ্ন কাকত এখন গোপন কমিটিয়ে প্ৰস্তুত কৰিব। পৰীক্ষাৰ বহীসমূহ বিদ্যালয়তে নিৰীক্ষণ কৰা হ'ব। ছমহীয়া, বছৰেকীয়া আৰু প্ৰি বৰ্ডৰ পৰীক্ষাৰ বহী মূল্যায়নৰ বাবে পৃথক ব্যৱস্থা কৰা হৈছে। পৰীক্ষাৰ তথ্য নিৰ্দিষ্ট পৰ্টেলত আপলোড কৰিব লাগিব। বিপদত এতিয়া মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ তৰিলে এজন যুৱকে। সুব্ৰত তালুকদাৰ নামৰ এজন যুৱকে তৰিলে গোচৰ। মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে গোচৰ তৰিলে। বৃহস্পতিবাৰে মন্ত্ৰী অতুল বৰাকে ধৰি কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী আমোলাৰ বিৰুদ্ধে গোচৰ তৰে যুৱকজনে। PM কিষাণ আঁচনিত ভুৱা কৃষকৰ অন্তৰ্ভুক্তি বিষয়টো মন্ত্ৰী আৰু আমোলাৰ সহযোগ অবিহনে সম্ভৱ নহয় বুলি উল্লেখ কৰি তৰিলে এই গোচৰ। ভুৱা কৃষকসকলৰ বিৰুদ্ধে শাস্তিৰ দাবী তুলি দাখিল কৰে এই এজাহাৰ। ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 409, 417, 420 আৰু 468 ধাৰাত গোচৰ ৰুজু কৰি প্ৰিভেনশ্যন অফ কৰাপশ্যন এক্টৰ অধীনত তদন্ত কৰিবলৈ অনুৰোধ জনায়। 2 এদিনতে নতুন ৰাজ্যিক সভাপতি পাব এতিয়া অসম প্ৰদেশ কংগ্ৰেছে। তালিকাৰ শীৰ্ষত এই দুজন নেতা। সাংগঠনিক দিশৰ ফালৰ পৰা বিধ্বস্ত হৈ পৰা অসম প্ৰদেশ কংগ্ৰেছ দলে 2 এদিনৰ ভিতৰতে এতিয়া নতুন ৰাজ্যিক সভাপতি লাভৰ পূৰ্ণ সম্ভাৱনা আছে। মাৰ্চ-এপ্ৰিল মাহত অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ শোচনীয় পৰাজয়ৰ পিছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ আসনৰ পৰা পদত্যাগ কৰিছিল ৰিপুণ বৰাই। বৰ্তমান দলটোৱে এজন যোগ্য নেতাৰ সন্ধানত আছে। সূত্ৰৰ পৰা জানিব পৰা অনুসৰি সভাপতি পদৰ বাবে 2জন নেতাক বাছনি কৰা হৈছে। তেওঁলোক হ'ল সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু প্ৰাক্তন বিধায়ক ভূপেন বৰা। 2 এদিনৰ ভিতৰতে কংগ্ৰেছৰ হাইকমাণ্ডে এই 2জন নেতাৰ ভিতৰত কোনোবা এজনক এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব প্ৰদান কৰিব। উল্লেখ্য যে জুন মাহৰ শেষৰ ফালে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত নতুন সভাপতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল। তেওঁ কৈছিল যে আমি দ্বিতীয়বাৰৰ বাবে বিধানসভা নিৰ্বাচনত পৰাজয় হৈছোঁ। আমি আমাৰ লক্ষ্যত উপনীত হ'ব নোৱাৰিলোঁ। এই মুহূৰ্তত দলে এগৰাকী ভোকেল আৰু দৃঢ় নেতা বিচাৰিছে। দলত এই দায়িত্ব গ্ৰহণ কৰিব পৰা কেইবাজনো যোগ্য নেতা আছে। সকলো বিষয় চালি জাৰি চাই হাইকমাণ্ডে এইটো নিশ্চিত কৰিব।